Dear students, welcome to my YouTube channel KS Education Center. আজি আমি ক্লাস 7 ৰ গণিত পাঠ্যপুথিৰ বীজগণিতীয় ৰাশিৰ অনুশীলনী 12.2 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ প্ৰশ্নৰ গণিতৰ সমাধান কৰিম। যদি তোমালোকে আগৰ গণিতবোৰৰ প্ৰশ্নৰ সমাধান বিচাৰা তেন্তে প্লেলিষ্টত গৈ চাব পাৰিবা। 8 নম্বৰত আছে 2x² + 7x আৰু 3x - 7 সমষ্টিৰ পৰা 2x² - x আৰু x² + 6x + 2 সমষ্টি বিয়োগ কৰা। তাৰমানে এইখিনি আৰু এইখিনি যোগ কৰি যি হ'ব তাৰ লগত এইখিনি আৰু এইখিনি যোগ কৰি বিয়োগ কৰিব লাগিব। তো প্ৰশ্নটোৰ সমাধান কৰোঁ আমি। টু এক্স স্কুৱেৰ প্লাছ 7x আৰু 2x² + 7x যোগ কৰিব কৈছে যিহেতু সেইকাৰণে আমি যোগ চিন দিম 3x - 7। এতিয়া একে একে সদৃশ্য পদ থকা পদবিলাক আমি একেলগ কৰিম। 2x² সদৃশ্য পদ নাই, সেইকাৰণে এইটো আগত আছে আগতে লিখিলোঁ। তাৰপিছত 7x + 7x আৰু প্লাছ 3x প্লাছ হ'ব 10x হ'ব -7 হ'ব। আকৌ কি কৈছে 2x² - x আৰু এইটো x² + 6x + 2 সমষ্টি যোগ কৰিব লাগিব আগত। 2x² - x আৰু x² + 6x + 2 সমষ্টি হ'ব 2x² - x প্লাছ x² + 6x + 2। ইয়াত দুটা x² আছে আৰু ইয়াত এটা আছে 3x² হ'ব। তাৰপিছত ইয়াত প্লাছ 6x আছে, ইয়াত -x আছে, প্লাছ 5x হ'ব আৰু প্লাছ শেষত আছে 2 হ'ব। এতিয়া আমি এইটো যোগফলৰ সমষ্টিৰ পৰা এইটো বিয়োগ কৰিলেই অংকটোৰ সমাধান হৈ যাব। অতএব 2x² + 10x - 7 মাইনাছ কৰিব লাগিব 3x² + 5x + 2। 2x² + 10x - 7 মাইনাছেৰে গোটেইখিনি পূৰণ কৰিব লাগিব -3x² - 5x - 2 হ'ব। মাইনাছ প্লাছ মাইনাছ হৈছে, মাইনাছ প্লাছত মাইনাছ হৈছে। এতিয়া আমি সদৃশ্য পদবিলাক একেলগ কৰিব লাগিব। 2x² - ইয়াত আছে 3x², তাৰপিছত আছে প্লাছ 10x - 5x, আকৌ ইয়াত আছে -7 আৰু ইয়াত আছে -2। -3x² পৰা 2x² বিয়োগ কৰিলে হ'ব -x², তাৰপিছত প্লাছ 10x পৰা -5x বিয়োগ কৰিলে হ'ব 5x আৰু ইয়াত আছে -7 আৰু -2। সংখ্যা দুটা প্লাছ কৰিব লাগিব, হ'ব 9 আৰু 3 হ'ব -9। এইটোৱেই আছিল এই প্ৰশ্নটোৰ সমাধান। 9 নম্বৰত দিছে এডৰা খেতিৰ মাটিৰ চাৰিসীমাৰ যোগ ক্ৰমে x/2, y আৰু y/2। মাটি টুকুৰাৰ পৰিসীমা কিমান? আমি পৰিসীমা উলিয়াবলৈ হ'লে এইকেইটা যোগ কৰি দিলেই আমাৰ পৰিসীমা ওলাই যাব। অতএব হ'ব মাটি টুকুৰাৰ
পৰিসীমা হ'ব x প্লাছ x/2 প্লাছ y প্লাছ y/2। এতিয়া আমি এইটোৰ তলত 1 আছে, এতিয়া 1 আৰু 2ৰ লসাগু ল'ব লাগিব। লসাগু ল'লে 2 হ'ব। এই 1ৰে 2ক ভাগ কৰিলে দুবাৰ যাব, সেইটোৰ লগত এই xক পূৰণ কৰিলে হ'ব 2x প্লাছ আছে প্লাছ 2 দি 2ক ভাগ কৰিলে 1 বাৰ যাব, সেই 1ৰে xক পূৰণ কৰিলে x হ'ব প্লাছ ইয়াতো ঠিক তেনেকুৱাকৈ হ'ব 2y প্লাছ y। এতিয়া 2 হ'ব তলত 2x প্লাছ x 3x প্লাছ 2 হ'ব তলত 2y প্লাছ y 3y হ'ব। থ্ৰী বাই 2x প্লাছ 2/3y হ'ব এইটোৰ এনসাৰ। 10 নম্বৰ কুৱেশ্যনত আছে নবীনৰ হাতত কেইটামান মাৰ্বল আছে? বিজয়ৰ হাতত নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ বৰ্গতকৈ 4টা মাৰ্বল কম আছে। অনুপৰ হাতত বিজয়ৰ হাতত থকা মাৰ্বলতকৈ 4টা মাৰ্বল বেছি আছে। প্ৰকাশে ক'লে যে তাৰ হাতত নবীন, বিজয় আৰু অনুপৰ হাতত একেলগে থকা মাৰ্বলতকৈ 6টা মাৰ্বল বেছি আছে। নবীন, বিজয়, অনুপ আৰু প্ৰকাশৰ হাতত থকা মাৰ্বল একেলগ কৰিলে মুঠ মাৰ্বলৰ সংখ্যা বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা। তো এতিয়া এইটো প্ৰশ্নৰ আমি সমাধান কৰোঁ। ধৰিব লাগিব প্ৰথম, ধৰা হ'ল নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যা। যিহেতু কৈছে যে নবীনৰ হাতত কেইটামান মাৰ্বল আছে, আমি নাজানো কেইটা আছে, সেইকাৰণে আমি x ধৰিম। তাৰপিছত কি কৈছে যে বিজয়ৰ হাতত নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ বৰ্গতকৈ 4টা মাৰ্বল কম আছে। তাৰমানে বিজয়ৰ হাতত থকা মাৰ্বলৰ সংখ্যা হ'ব, কি কৈছে যে নবীনত যিমান মাৰ্বল আছে সেইটোৰ বৰ্গতকৈ কেইটা কম আছে? 4টা কম আছে। তাৰপিছত আকৌ কি কৈছে অনুপৰ হাতত বিজয়ৰ হাতত থকা মাৰ্বলতকৈ 4টা মাৰ্বল বেছি আছে। অতএব অনুপৰ x² হ'ব -4। কেইটা বেছি আছে কৈছে? 4টা বেছি আছে, সেইকাৰণে +4 হ'ব। তাৰপিছত আকৌ কি কৈছে প্ৰকাশে ক'লে যে তাৰ হাতত নবীন, বিজয় আৰু অনুপৰ হাতত একেলগে থকা মাৰ্বলতকৈ 6টা মাৰ্বল বেছি আছে। টোটাল যিমান আছে তাতকৈ কেইটা বেছি আছে? 6টা বেছি আছে। তেনেহ'লে প্ৰকাশৰ হাতত কিমান আছে? প্ৰকাশৰ হাতত থকা মাৰ্বলৰ সংখ্যা হ'ব x প্লাছ x² -4 এইখিনি। তাৰপিছত হ'ব প্লাছ x² -4 + 4 কেইটা বেছি আছে? 6টা বেছি আছে প্লাছ 6।
এতিয়া আমি পদসমূহ একেলগ কৰিম। পদসমূহ একেলগ কৰিলে হ'ব x প্লাছ ইয়াত x স্কুৱেৰ, ইয়াত x স্কুৱেৰ, 2x স্কুৱেৰ, আৰু ইয়াত এটা প্লাছত আছে এটা মাইনাছত আছে, কাটি দিব পাৰোঁ। -4 প্লাছ 6। তাৰপিছত 2x স্কুৱেৰটো আগত লিখিম, প্লাছ x প্লাছ 6ৰ পৰা -4 গ'লে হ'ব +2। তাৰমানে প্ৰকাশৰ হাতত থকা মাৰ্বলৰ সংখ্যা হ'ব এইখিনি। এতিয়া আমি গোটেইখিনি মাৰ্বলৰ সংখ্যা যোগ কৰিলে ওলাই পৰিব গণিতটোৰ সমাধান। নবীন, বিজয়, অনুপ আৰু এইখিনি হ'ব x প্লাছ x স্কুৱেৰ 4 প্লাছ x স্কুৱেৰ -4 প্লাছ 4 প্লাছ এইখিনি হ'ব লাষ্টত 2x স্কুৱেৰ প্লাছ x প্লাছ 2। মাইনাছত থকাৰ কাৰণে আৰু প্লাছত থকাৰ কাৰণে এই দুটা আমি কাটি দিব পাৰোঁ। তাৰপিছত আমি একে একে ৰাশিবিলাক একলগ কৰিম। x আছে ইয়াত আৰু ইয়াত আছে x। তাৰপিছত আছে x স্কুৱেৰ ইয়াত আছে আৰু ইয়াত আছে, প্লাছ 2x স্কুৱেৰ। তাৰপিছত আছে ইয়াত আৰু এটা x স্কুৱেৰ আছে, প্লাছ x স্কুৱেৰ। তাৰপিছত আছে -4 আৰু ইয়াত আছে +2। x আৰু x মিলি হ'ল 2x প্লাছ x স্কুৱেৰ, 2x স্কুৱেৰ আৰু x স্কুৱেৰ মিলি হ'ব 4x স্কুৱেৰ। ইয়াত হ'ব -2। 4x স্কুৱেৰ প্লাছ 2x -2। আমি এইটোক আকৌ এনেকৈ লিখিব পাৰোঁ। এইটোৱে হ'ল বীজগণিতীয় ৰাশিত প্ৰকাশ কৰিবলগীয়া ৰাশিটো। ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।